কথা গৰিমা গৌতম তালুকদাৰ, আবৃত্তি বিজয়লক্ষ্মী ৰাণী বৰা। উপেক্ষা। হয়, মই তোমাক উপেক্ষা কৰিছিলোঁ, তোমাক হেৰুৱাৰ ভয়ত। হয়, ঠিকেই শুনিছা, হেৰুৱাৰ ভয়ত। কাৰণ তুমি মোৰ প্ৰেমত পৰিছিলা আৰু মই বিচৰা নাছিলোঁ প্ৰেম হেৰুৱাৰ দৰে তোমাৰ আৰু মোৰ বন্ধুত্বও হেৰুৱাব। তুমি কৈছিলা তোমাক মই ভাল পাই পেলাইছো, মই কৈছিলোঁ প্ৰেমে ধ্বংস কৰে। তুমি কৈছিলা মোৰ ধ্বংস হবলৈ মন গৈছে, মই কৈছিলোঁ প্ৰেম কৰি একো নোপোৱা জীৱনত। তুমি কৈছিলা একো নালাগে মোক জীৱনত তুমি থাকিলে। উফ, তোমাক কেনেকৈ বুজাও, প্ৰেম কোনো খন্তেকতে হৈ যোৱা বস্তু নহয়। প্ৰেম বন্ধুত্বৰ পৰা আৰম্ভ হয়, যাৰ দ্বাৰা ইজনে সিজনক বুজিব পাৰি, জানিব পাৰি। আজি তোমাৰ প্ৰেমে তোমাৰ আৰু মোৰ মাজত দূৰত্ব আনিলে। হ'ব দিয়া, তুমি য'তেই আছা, যেনেকৈ আছা, সুখত থাকা।